ভকতৰ মনোৰথ কৰিবে পূৰণ এই বিশ্ব বিমোহন ৰূপ লৈলে শিৱই পাছে পাছে গৈছে এফালে গছজোপাকে মোহিনী দেখে বৃক্ষজোপাকে ধৰে ইফালে যায় মানে সমস্ত তেওঁ কি কৰিলে গোটেই মোহিনীৰ ৰূপকে দেখিছেনে কেনেকৈ মায়াই মানুহক আবৃত কৰি ধৰে সেই ৰূপ সৌন্দৰ্য আমাৰ ল'ৰাবোৰ তেনেকুৱা হয়নে ধুনীয়া ছোৱালী এজনী দেখিলে দেখি তাই পাছে পাছে গ'ল তাৰপৰা পকেট খালী আৰু দুদিনৰ পাছত আকৌ উভতি আহিলে আচলতে হৰমোহনত বহু কথা আছে বহু কথাই তাত আছে তত্ত্ব আছে তাৰ পৰা উপদেশ পাব পাৰি যে মহাযোগী শিৱয়ো সৌন্দৰ্যত মোহ গ'ল যাব লাগিছিলে জানো নালাগিছিলে তেওঁ যোগী তাৰমানে সন্ন্যাস ধৰ্ম কোনে লয় যে সংসাৰ কৰি সেই সংসাৰকো ত্যাগ কৰি পৰম পুৰুষ প্ৰভু ভগৱন্তত নিজকে নিমগ্ন কৰিব পাৰে সেইজনহে আচল সন্ন্যাস আৰু সেয়ে হ'ল আমাৰ দেৱাদী দেৱ ভোলানাথ তেওঁ সমস্ত সংসাৰ আছে কিন্তু তেওঁ যোগী হয়নে কিন্তু সেই যোগীকো সৌন্দৰ্যই কি কৰিলে মোহিত কৰি পেলালে মই কেতিয়াবা ভাবোঁ এইটো সঁচা হয় জানো নহ'বও পাৰে কিন্তু হয়তো নৰ সমাজক এইটো উপদেশ দিবলৈও এনেধৰণৰ কাহিনী কৈ থৈ গ'ল নেকি বাৰু হয়নে যি তোমাৰ শিৱ বা বাই ভাং খাইছে বুলি আমি ক'তো লিখা পোৱাই নাই আজিলৈকে পাইছে জানো কোনোবা ভকতে পাইছেনে ক'তো লিখা নাই কিন্তু গোটেইখনতে প্ৰচাৰ কি হয় ভাং খাইছে বুলিয়ে হয় হয়নে কেতিয়াবা মিছা কথাও সঁচা হয় সঁচাবোৰ কেতিয়াবা মিছা হয় হয়নে যে পাৰ্বতীয়ে কান্দিছে যে হে ভোলানাথ
তুমি কি কৰিছা দেখি জগতে হাঁহিছে ভকতে হাঁহিব তুমি এনেকুৱা কাম নকৰিবা আৰু সেই বিশ্বস্খলন হৈ কিন্তু গজকেতুৰ জন্ম হৈছিলে শিৱ বহুত বেলেগ তাৎপৰ্যপূৰ্ণ কথা আছে যি কি নহওক নামৰ পাছৰকণলৈ আগবাঢ়ো দেখি পৰম পুৰুষ ভগৱন্তই কি কৰিলে সেই নাৰী বেশ কি কৰিলে সম্বৰণ কৰিলে আৰু শিৱক ক'লে যে এনেধৰণৰ অভিলাষ আৰু তুমি কোনোদিনে নকৰিবা কিন্তু সমাজত সেয়া থাকি গ'ল এবাৰ প্ৰিন্সিপ্ৰিয়া এটি নাম গাব